আজি ঐতিহাসিক নাগশংকৰ মন্দিৰৰ কথা ক'বলৈ ওলাইছোঁ। চতিয়াৰ পৰা কিছুদূৰ পশ্চিমে গ'লে আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দক্ষিণে সোমাই গ'লেই পাব এই ঐতিহাসিক মন্দিৰটো। আজি এই মন্দিৰটো শিশুসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পূৰ্বতে ইয়াত থকা কাছৰ বাবেই পৰিচিত মন্দিৰটো আজি মন্দিৰটোত থকা এখন শিশু উদ্যানেই মন্দিৰটোক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছে শিশুসকলৰ বাবে। মন্দিৰৰ চৌহদতে চতিয়াৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱৰ তৎপৰতাত নিৰ্মাণ কৰা এই শিশু উদ্যানখনৰ বাবে নিতৌ দূৰ দূৰণিৰ শিশুসকল আহি ইয়াত খেল ধেমালি কৰি মন্দিৰটোৰ সৌন্দৰ্যত এক নতুন মাত্ৰা প্ৰদান কৰাত স্বাভাৱিকতে স্থানীয় লোকে চতিয়াৰ বিধায়কজনকে প্ৰশংসা কৰিছে।